নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে সকলোকে ইডু নলেজ কেয়াৰ চেনেলটোলৈ স্বাগতম জনাইছো। বৰ্তমান সময়ৰ কোভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে সকলোৱে গম পাইছে চাগে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ সকলো ষ্টুডেণ্টকে ছেকেণ্ড ইয়াৰলৈ প্ৰমোট কৰি দিয়া হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ অনলাইন ক্লাছো আৰম্ভ হৈছে, কিন্তু তেওঁলোকৰ কিতাপ পত্ৰসমূহ এতিয়ালৈকে দিব পৰা নাই বৰ্তমানৰ এই কোভিড পৰিস্থিতিৰ বাবে। সেইবাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সকলো ষ্টুডেণ্টৰ সুবিধা হোৱাকৈ ই বুকৰ ব্যৱস্থা কৰিছে। ই বুক অৰ্থাৎ সকলো ছাত্ৰ ছাত্ৰীয়ে এতিয়া নিজৰ মোবাইলতে সকলোবোৰ কিতাপ ডাউনলোড কৰি অধ্যয়ন কৰিব পাৰিব। এই ভিডিঅ'টোত কেনেকৈ সকলোবোৰ ই বুক ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছ বৰ্ণনা কৰা হ'ব, গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলো ষ্টুডেণ্টে গম পায় আৰু সকলো ষ্টুডেণ্টৰ যাতে সুবিধা হয়। ডেছক্ৰিপশ্যনত এটা লিংক দিয়া হৈছে, আপোনালোকে চিম্পলি লিংকটোত ক্লিক কৰিব আৰু লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব আৰু এইটোৱে হৈছে আমাৰ অফিচিয়েল ৱেবছাইট assamofficial.com। তাৰপিছত আপোনালোকে চিম্পলি এই যিটো লিংক দেখিছে AHSCC ই বুকছ ডাউনলোড ই বুকছ আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ, এই লিংকটোত ক্লিক কৰিব পাৰে বা আপোনালোকে ৰিড মোডত ক্লিক কৰিব পাৰে। মই চিম্পলি ৰিড মোডত ক্লিক কৰিছোঁ আৰু এনেদৰে এখন নতুন পেজ খোল খাব আৰু ইয়াত সকলোখিনি কথা বৰ্ণনা কৰা হৈছে। 6 মে'ৰ পৰা যে সকলোবোৰ ইনষ্টিটিউট বন্ধ হৈ আছে আৰু বন্ধ হৈ থকাৰ বাবে ই বুকৰ যে ব্যৱস্থা কৰা হৈছে সেই সকলোখিনি কথা ইয়াত বৰ্ণনা কৰা হৈছে, আপোনালোকে ভালদৰে পঢ়ি চাব। মই আপোনাক কেনেদৰে ই বুকসমূহ ডাউনলোড কৰিব সেই বিষয়ে আপোনালোকক দেখুৱাই দিওঁ। ই বুকসমূহ ডাউনলোড কৰিবৰ বাবে আপোনালোকে ভিজিট AHSCC অফিচিয়েল ৱেবছাইট https://ahscc.nic.in এই ৱেবছাইটটোত এই লিংকটোত ক্লিক কৰিব। মই চিম্পলি লিংকটোত ক্লিক কৰি দিছোঁ। লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অফিচিয়েল ৱেবছাইটটোত গুচি যাব আৰু ই বুকসমূহ আপোনালোকে ডাউনলোড কৰিবৰ বাবে বাওঁহাতে আপোনালোকে দেখিবলৈ পাব ই বুকছ বুলি এটা দেখিবলৈ পাব অপশ্যন, আৰু এই যিটো অপশ্যনটোত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ আৰু তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন নতুন পেজ দেখা পাব আৰু ইয়াত আপোনালোকে দেখা পাইছে ই বুক HS ছেকেণ্ড ইয়েৰ, ই বুক HS ছেকেণ্ড ইয়েৰ। এনেদৰে আপোনালোকে দেখা পাব সকলোখিনি কিতাপ আপোনালোকে ইয়াত দেখা পাব আৰু আপোনালোকে ইয়াৰ যিটো লিংকটো ক্লিক কৰি কিতাপখন ডাউনলোড কৰিব পাৰিব। মই কেনেদৰে ডাউনলোড কৰিব দেখুৱাই দিছোঁ আপোনালোকক। মই চিম্পলি সাহিত্য সৌৰভ এই লিংকটোত ক্লিক কৰিম আৰু চাব কেনেদৰে ডাউনলোড হৈ যায়। সাহিত্য সৌৰভ ডাউনলোড কৰাৰ লগে লগে এনেদৰে কিতাপখন ডাউনলোড হৈ যাব। সাহিত্য সৌৰভ আপোনালোকে দেখা পাইছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথি। এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব, দেখা পাইছে সকলোখিনি আপোনালোকে। এইখনে হৈছে এইখনে হৈছে সাহিত্য সৌৰভ HS ছেকেণ্ড ইয়েৰৰ অসমীয়া কিতাপ। এনেদৰে প্ৰত্যেকখন কিতাপৰ ওপৰত আপোনালোকে ক্লিক কৰিলে প্ৰত্যেকখন কিতাপ আপোনালোকৰ এনেদৰে ডাউনলোড হৈ যাব আৰু এনেদৰে আপোনালোকে সকলোখিনি কিতাপ ডাউনলোড কৰিব পাৰিব। এতিয়ালৈকে সকলোখিনি কিতাপ ইয়াত উপলব্ধ হোৱা নাই, কিন্তু অতি সোনকালে সকলোখিনি কিতাপ উপলব্ধ হ'ব আৰু এই প্ৰচেছতে আপোনালোকে সকলোখিনি কিতাপ ডাউনলোড কৰি ল'ব পাৰিব। আশা কৰিছোঁ সকলোৱে বুজি পাইছে। যদিহে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে সকলো ষ্টুডেণ্টৰ সুবিধা হয়। আৰু যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাই থাকিব। পুনৰ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় অসম।